হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱাই আমি গৈ আছোঁ দেৰগাঁৱৰ পৰা মৰিয়নি ঘৰখনলৈ। আৰু এয়া দেখিছেনে ৰাস্তাত কিমান ভিৰ আছিল, যিহেতু স্কুল টাইম আছিল। আৰু এয়া আমি ঘৰ পাই গ'লোহি। আৰু এতিয়া আমি ওলালোঁ নামঘৰলৈ বুলি, কাৰণ আমাৰ গাঁৱৰ নামঘৰত 4 দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ চলি আছে। আজি হৈছে দ্বিতীয়টো দিন। আৰু এই যে আগতে ওলাই ৰৈ আছে মোৰ লগত যাবলৈ, কাৰণ আমি আহিলে যে বহুত ভাল পায়। আৰু এয়া দেখিছেনে আমি নামঘৰত পাই গ'লোহি। আমাৰ ঘৰৰ পৰা যিহেতু একেবাৰে ওচৰত। আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ নামঘৰ ভাগ সজাইছে আৰু ধুনীয়াকৈ পাঠ কৰিছে। বিৰাট বেছি ভাল লাগিছে নহয়নে? আপোনালোকৰ ভাল লাগিছেনে বাৰু? আৰু আপোনালোকৰ ভাগৱততকৈ ভাল পায়নে? মই কিন্তু বহুত বেছি ভাল পাওঁ নামবোৰ শুনি। আৰু সঁচাকৈ মনটোৱে যে ইমান শান্তি লাগে নহয়নে? সেয়েহে ভগৱানতকৈ শ্ৰেষ্ঠ কোনোৱেই নাই। ভগৱানৰ ওচৰত আহিলে মনটো বিৰাট ভাল লাগে আৰু একদম শান্তি শান্তি লাগে। আপোনালোককো অলপ শুনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও নিশ্চয় ভাল পাব বুলি মোৰ আশা থাকিল। আৰু এয়া চাকি আমি জ্বলাই ল'লোঁ। চাকি জ্বলাই অলপ বহিলোঁ, চাহ খালোঁ আৰু সকলোকে লগ পালোঁ। লগ পাই বহুত বেছি ভাল লাগিলে। আজিলৈ ভিডিঅ' ইমানেই। বাই বাই।